প্ৰথমতে আপোনালোক সাংবাদিকসকলক নমস্কাৰ জনাইছো। আজি আমি এইটোৰ কাৰণে প্ৰেছ মিট দিবলৈ বাধ্য হৈছো। আজি চেন্ট্ৰেল কমিটিৰ নিৰ্দেশ মৰ্মে অসমৰ বিভিন্ন জিলাত আমাৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছে আৰু এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাৰ কাৰণ এইটোৱে যে বিগত 2016 চনতে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমত আহিছিল আৰু তেখেতৰ ভাষণ প্ৰসংগত কৈছিল যে অসমত জনজাতি বিচৰা 6 জনগোষ্ঠীক 6 মাহৰ ভিতৰত জনজাতিকৰণ তেখেতে হৈ যাব বুলি কৈছিল। কিন্তু আজি 6 বছৰে উকলি যাবলৈ ধৰিছে, কিন্তু আজিলৈকে আমাৰ জনজাতিকৰণ যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণ কিন্তু আজিলৈকে নহল। সেইটোৰ কাৰণে আমি আজি প্ৰতিবাদী কাৰ্যসূচী তথা প্ৰেছ মিট দিবলৈ বাধ্য হৈছো। আমি এইটোৱে ক'ব খুজিছো অসম চৰকাৰক, যদি বিধানসভাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ জনজাতিকৰণ যদি হৈ নুঠে, তেতিয়াহ'লে কিন্তু আমি অসমত বিজেপি চৰকাৰক বিজেপিক আমি বিৰোধ কৰিবলৈ বাধ্য হ'ম আৰু আমাৰ জনগোষ্ঠীক বিজেপিক ভোট নিদিবলৈ আমি আহ্বান জনাম। সেইটো কাৰণে আমি বাৰে বাৰে অনুৰোধ কৰিছো, আমাৰ দাবী ন্যায্য দাবী, গতিকে আমাৰ ন্যায্য দাবীটো যাতে অনতিপলমে পূৰণ কৰাৰ কাৰণে অসম চৰকাৰে প্ৰচেষ্টা হাতত লওক আৰু বিধানসভাৰ পূৰ্বে আমাৰ কিন্তু জনজাতিকৰণ হ'ব লাগিব, নহ'লে অন্যথা কিন্তু আমি বিজেপিক অসমৰ পৰা বিদায় দিবলৈ আমি সাজু হ'ম। লগতে আমাৰ যিবিলাক অন্যান্য দাবী আছিল তাৰে ভিতৰত চাহ শ্ৰমিকৰ মজুৰি এতিয়াও কিন্তু সম্পূৰ্ণ হৈ নুঠিল। আমাৰ দাবী আছিল যে চাহ শ্ৰমিকৰ দৈনিক মজুৰি আজিৰ ডেটত যদি আমি খৰচ অনুপাতে সেইসকলৰ যদি আমি হাজিৰাটো চাওঁ, তেতিয়াহ'লে চাহ শ্ৰমিকৰ হাজিৰা কিন্তু 550 টকা হ'ব লাগে। কিন্তু অসম চৰকাৰে আজিলৈকে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত একো পদক্ষেপ হাতত লোৱা আমি দেখা নাপালো। সেইটো কাৰণে আমি চাহ শ্ৰমিকৰ দৈনিক মজুৰি অনতিপলমে বৃদ্ধি কৰাৰ কাৰণে অসম চৰকাৰক অনুৰোধ কৰিছো। লগতে আমাৰ কিছুদিন আগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা বাগিচাত কাম কৰা শ্ৰমিকৰ মাটি পট্টা দিয়াৰ কাৰণে এটা তেখেতে ঘোষণা কৰিছিল, কিন্তু আজিলৈকে সেই কামটো হৈ উঠা নাই। আমি সেই মাটি পট্টাটোও বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি আৰম্ভ কৰিবলৈ অনুৰোধ কৰিছো। আজি সদৌ আদিবাসী ছাত্ৰ সন্থা বাক্সা জিলা কমিটিৰ উদ্যোগত আজি আমি প্ৰেছ কনফাৰেন্স কৰিছোঁ আৰু আমাৰ কেইটামান দাবী আছে। এই দাবীসমূহ মই ক'ব খুজিছোঁ যে আগন্তুক 2026 অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে আদিবাসী জনগোষ্ঠীক অনুসূচিতকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি এই আচাৰ দাবী। লগতে ক'ব খুজিছোঁ যে কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ ঘটনাক কেন্দ্ৰ কৰি আদিবাসীসকলক মাওবাদীৰ লগত জড়িত কৰিব বিচৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি এনেধৰণৰ ষড়যন্ত্ৰকাৰীসকলক ৰাজ্যৰ শান্তি শৃংখলা ভংগ চেষ্টা কৰাৰ বাবে ব্যৱস্থা ল'বলৈ আচাই দাবী জনাইছে। জিলাৰ গোষ্ঠী হিংসাৰ পাছত জ্বলাই দিয়া আদিবাসী পৰিয়ালৰ গৃহসমূহ অসম আৰু BTC চৰকাৰক শীঘ্ৰে পকীৰ ঘৰ নিৰ্মাণ ব্যৱস্থা কৰাৰ লগতে উচিত ক্ষতিপূৰণ দিয়াৰ দাবী কৰিছোঁ। আমি প্ৰমাণেৰে জেললৈ প্ৰেৰণা কৰা আদিবাসীসকলক অতি শীঘ্ৰে মুকলি কৰিব লাগে বুলি আচাৰ দাবী। আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 550 টকালৈ বৃদ্ধি কৰিব লাগে বুলি আচাৰ দাবী এই প্ৰেছ মিটৰ জৰিয়তে ক'ব খুজিছোঁ। লগতে যি ঘৰ জ্বলোৱা, যি কাৰ্য কৰা, যি প্ৰতিবাদীৰ নামত যি ঘৰ জ্বলাইছিলে আৰু এই যে মৃত্যু হ'ল আৰু মৃত্যু হোৱাৰ দিনা 19 জানুৱাৰী 2026 যি 19 জন যি নিৰ্দোষীক ৰাতি শান্তি মিটিং বুলি মাতি লৈ জেলত প্ৰেৰণা কৰিছে, ইয়াৰ বিষয়ে আমি CBI তদন্ত কৰিবলৈ আহ্বান জনাইছোঁ।